যোৱাকালি বনকল একেবাৰে বাম মাটিত একেবাৰে পানী নাছিল, চক একেবাৰে মানে আপোনাৰ মানে শুকাই আছিলে আৰু সেইকাৰণে মেচিন লগাই আপোনাৰ পানী সিঁচিলোঁ। কিন্তু কি হ'ব মানে গোটেইখিনি পইচা আপোনাৰ পানীত পৰি থাকিলে। নমস্কাৰ, অন্য এটা ব্লগৰ সৈতে মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে গাঁৱৰ হাঁহিৰ এটা নতুন ব্লগ। আৰু আজি যিহেতু আপোনাৰ মিৰি অহা কথা আছিলে মাটি ৰুবলৈ, আৰু আহিলে এয়া চক এয়া বাম মাটি আটাইকেইটা আপোনাৰ ৰোৱা হ'ল আৰু মই আপোনাৰ কঠীয়া আনি আছোঁ। আপোনালোকে চাওক যে মোৰ অৱস্থাটো আচলতে মানে দেখিলে গম পাবই যে কি হৈ আছে, অৱস্থা একেবাৰে বেয়া হৈ আছে মানে কঠীয়া নিনি। আৰু অলপ কঠীয়া আছে, সেইকাৰণে অলপ ভাতটো খাই ৰৈছোঁ। এজোপা আমাৰ ঘৰৰ ওচৰতে থকা এজোপা গছ, আহঁত গছ, একদম মজা হাৱা মাৰে মানে। এতিয়া খালি মানে গৰমৰ দিনত মানে একদম ৰ'বলৈ মানে বহুত ভাল লাগে। আৰু এইটো আমাৰ চিন্ময়, সিও আচলতে কষ্ট নকৰা নহয় বাৰু, সি বহুত কষ্ট কৰিছে। ইয়াকো আমি মানে সোধোচোন আহক সি কি কৰিলে। শুন, আজি কি কৰিলা কৈ দিয়া। শুনি পেলাই চোৱা, আজি তুমি কি কৰিলা মানে কঠীয়া নিলা নাই আজি? হা, আজি কিমান কঠীয়া নিলা? এগাল নিলা। আচলতে ল'ৰাটো সৰু হ'ব পাৰে কিন্তু কাম কৰাত এক্সপাৰ্ট। মই এলেহুৱা হ'লোঁ কি হ'ল, সি কিন্তু এলেহুৱা নহয়। আগলৈ সি মোক মানে ডাঙৰ হ'লে চাগে মানে নিশ্চয় কৰি খুৱাব। আৰু মই এলেহুৱা নহয়, কিন্তু এইবিলাক কামত আচলতে ইমান মোৰ ইণ্টাৰেষ্ট নাই, সেইকাৰণে কাম কৰি মোৰ ভাল নালাগে। মই এটা বেলেগ কাম কৰোঁ, সেইটো বাৰু আপোনালোকক ক'ম কেতিয়াবা। আৰু এতিয়া আৰু অলপ কঠীয়া নিবলৈ আছে, নিওঁগৈ। মানে এইবিলাক কাম কৰি মানে মোৰ ভাল নালাগে, ইণ্টাৰেষ্টটো নাই। কিন্তু অসমীয়া মানুহ যেতিয়া আপোনাৰ খেতি নকৰিলেও নহ'ব। আমাৰ খেতিয়ে হৈছে আপোনাৰ মেইন উপাৰ্জন, আৰু মানে খেতি নকৰিলে আমি চলিব নোৱাৰোঁ। এতিয়া আমি আহি আছোঁ বাৰীৰ পিছফালে, আৰু চক এয়া আমাৰ ঘৰৰ ওচৰ মাটি অলপ অলপ ৰুইছে আৰু অলপ অলপ ৰুবলৈ আছে। আৰু আজি এটা আপোনালোকক মই বস্তু দেখাম যে আমাৰ বাৰীখন আচলতে কিমান ডাঙৰ। এই একদম তাৰ পৰা আৰম্ভ হৈছে। এইখন আমাৰ আপোনাৰ বাহনি, আৰু এখন ইফালে আছে বাৰু বাহনি। আৰু এটা বস্তু দেখিলে মানে আচৰিত হৈ যাব যে যিটো সম্পত্তি এতিয়া মূল্য লাখ টকা হ'ব, সেইটো সম্পত্তি আগতে আমাৰ মানে ককাহঁতে নহয় বহুত কম দামতে আপোনাৰ বিক্ৰী থৈ গৈছিলে। এইখন বাহনি চক, এইখন যিখন বাহনি তালৈকে দেখিবলৈ পাইছে মাত্ৰ 500 টকাত এই গোটেই সম্পত্তিটো আপোনাৰ বিক্ৰী দিয়া হৈছিলে আজি প্ৰায় 40 বছৰ আগতে। আৰু এতিয়া যদি এইটো সম্পত্তি মোৰ মানে হ'লদিন নহয়, মজা লাগিলদিন দেখি। আৰু এইখন আমাৰ আপোনাৰ বাৰীখন এইফালে, এই তাৰপৰা ষ্টাৰ্ট হৈছে এইফালেকে। আৰু ওচৰতে আমাৰ আপোনাৰ বাগানখনো আছে বাৰু, সেইখনো আপোনালোকক মই এতিয়া দেখাবলৈ গৈ আছোঁ। আৰু খাচী চাবলৈ আজি মানুহ এজন আহিছে, কি হৈ আছে তাকে চাওঁ। মোৰ হাততো যিহেতু পইচা নাই। আৰু চব বাৰীখনত কিমান হাবি আছে দেখিছেনে? এইবোৰ হাবি আকৌ এদিন আপোনাৰ মানে কাটিব লাগিব, কিন্তু এতিয়া মোৰ হাতত সময় নাই, যিহেতু একেলগে ইমান কষ্ট কাম কৰিব নোৱাৰোঁ মানে। আৰু এইকেইটা চকী, সেইকেইটা আপোনাৰ মৰিশালি হয়, যদি ভালকৈ দেখিবলৈ পাইছে, এইকেইটা আপোনাৰ মানে মৰিশালি হয়। এইখিনিতে ওচৰৰ মানুহে মানে মৰিলে আপোনাৰ ইয়াতে খৰি দিয়া হয়। আৰু কালি আমি পানী সিঁচিছিলোঁ এইডৰা মাতিলে, এইডৰা চক কালি ৰাতি আপোনাৰ বৰষুণ দি পেলাই নি একদম পানী পূৰা ফুলাই দিলে। এতিয়া মানে কি ক'ম আৰু, এনেই গ'ল আৰু পইচাকেইটা। আৰু এইখন আমাৰ বাগান, সেই তাৰ পৰা এইখিনিলৈকে এইখন আমাৰ বাগান। আৰু বাগানৰ এতিয়া পাতটো বাৰু ইমান ভাল নহয়, কি ক'ম আৰু, মানে যিবিলাক আপোনাৰ ডাঙৰ ডাঙৰ পুঁজিপতি আছে চব মানে আপোনাৰ বন্ধ কৰিলে বেপাৰ। আৰু এতিয়া মায়ে মোক কৈছে আপোনাৰ দোকান যাবলৈ, মানে দোকানৰ বস্তু অলপ আপোনাৰ কমি আছে, আপোনাৰ গেলামালৰ বস্তু। আমাৰ ঘৰৰ পৰা দোকানখনলৈ 5 কিলোমিটাৰমান হ'ব। তাকে যাওঁ দেউতাৰ স্কুটিখনলৈকে লৈ। দেউতা হেনো বোলে ইমান ভাল নহয় গাটো, চ' মই যাওঁ আৰু ইয়াত চব গোটেই বোকা চোকা হৈ আছে দেখিছেনে? গাটো একদম মজাকৈ ধুই লওঁ। আৰু এটা কথা কওঁ যে যেতিয়া এই মানে বেছি গৰম পৰে নহয়, আমি মানে প্ৰায় এইখন বাহনিৰ তলতে মানে থকা হয়। বহুত একদম মানে তাত ঠাণ্ডা ঠাণ্ডা মানে আপোনাৰ মানে পৰিৱেশ, মজা লাগে ইয়াত থাকি। চ' এয়া আমাৰ গাঁৱৰ আৰু পৰিৱেশ। গাঁৱত কিছুমান আপোনাৰ মজাও আছে আৰু কিছুমান আপোনাৰ টেঙাও আছে।
মানে মজাটো কি গাঁৱত আপোনাৰ ফল মূল হওক বা খৰি হওক এইবিলাক আপোনাৰ এনেই পায় ফ্ৰীতে পায় মানে য'ত থাকে এতিয়া এই বাহনিখনতো যদি আপুনি মানে বিচাৰে নহয় বহুত আপোনাৰ শুকান খৰি ওলাব এনেকুৱা কিছুমান ক্ষেত্ৰত আপোনাৰ প্ৰব্লেমো হয় সেইবিলাক প্ৰব্লেম হৈ যায় কি বস্তু এটা মানে আপোনাৰ যদি আনিবলৈ যাবলগীয়া 5-8 কিলোমিটাৰমান হাতত যাব লাগে ওচৰত মানে নাপায় আৰু আলহী চালহী আহিলেও বহুত প্ৰব্লেম হয় আপোনাৰ মিঠাই আনিবলৈ মানে ইমান দূৰ আপোনাৰ যাব লাগে সেইকেইটা প্ৰব্লেম আৰু কিন্তু গাঁৱত থকা যিটো মজা নহয় এইটো কিন্তু আপুনি টাউনত থাকিলে নাপায় যাব লাগিছিলে বন্ধুসকল দোকানলৈ আৰু কিন্তু এতিয়া বৰষুণ আহি গ'ল চাওক পূৰা বৰষুণ দি আছে আৰু মই আছোঁ এতিয়া বৰ্তমান পাকঘৰৰ ফালে আৰু পাকঘৰৰ ফালে বৰকৈ নাচাব পাকঘৰ একেবাৰে অৱস্থা নাইকিয়া হৈ আছে মানে পাকঘৰ বনোৱাই নাই আৰু বনাব লাগিব আৰু কি কৰিম আৰু বৰষুণ আহি গ'ল গাড়ীখনো নাই চ' স্কুটি লৈ যাবলৈ বৰষুণ এৰিলেহে পৰা হ'ব আৰু আজিলৈ ইমানতে ব্লগটো সামৰিছোঁ যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা নতুন ব্লগ সদায় চাই থাকিব এইটো চেনেলতে পাব আৰু সকলোৱে লাইক কমেণ্ট এটা কৰি দিব বাই